हेलो आईटी फैमिली की खबर निश्चय ভাল আৰু গৈ আছো দাদা আৰু মই বহুতৰ ঘৰত বৰ ছোৱালীজনৰ বাৰ্থডে আগতে গল কিন্তু কিবা এটা কাৰণত পাতা নাছিলে আৰু আজিয়ে বাৰ্থডেটো পাতিছে সেইকাৰণে গৈ আছো আৰু আহি পালো বহুতৰ ঘৰত আৰু এইফালে আমাৰ জেঠাই আৰু এয়া জেপেহা আৰু এয়া ডেকোৰেশন চলি আছে বেলুনবোৰ মানে ফুলাই লগাই গৈছো জেঠাই কেতিয়া আহিলা বাৰ্থডে গালৰ মা আৰু সেইফালে দাদা আৰু এয়া জেঠাই বা জেঠাই আৰু দাদাই মিলাই পিন্ধিছে দেখোন কাপোৰ में मिला है इसलिए कपड़ा मिल जाएगा मिला है देना बेटा কৈছে মোক মাইনাহঁতে এনেকুৱা হেৰি পাঞ্জাবী এযোৰ দিছিলে মোক লৈ আহিব লাগে আৰু ইয়া জেঠাই চাহ বনাই আছে আমাৰ কাৰণে আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল আঙুৰ খোৱাত বিজি এটা পোলাও ন ডাল আৰু এইফালে মিক্স ভেজ এইটো পনীৰ এটা কি দহি পনীৰ নেকি চাহি পনীৰ আৰু এইটো ভাপত দিয়া মাছ আৰু এইফালে চিকেন কেকটো কাটা ফটোবোৰ দিবা দেই God bless you dear happy birthday আৰু এতিয়া খাব লৈছো আমি ভাত আৰু ভাত খাই খাব লৈছো এখন তামোল আজিকালি খাই ভাল পাওঁ ওচৰৰ আন্টি এজনীয়ে খাই আন্টিৰ লগত খাই অভ্যাসে হৈ গ'ল ভিন্দো এফালে চাওক হা ৰিলিজ হ'ব আৰু এইটো নতুন আৰু এয়া বাঢ়ি গ'ল ইমানখিনি খানা এতিয়া চবে অলপ পেকিং কৰি লৈ আছোঁ আৰু বাৰ্থডে খাই আকৌ আহিলোঁ ডমিনজত পিজ্জা খাবলৈ আৰু আজিৰ ভ্লগটো ইমানখিনিয়ে বাই